হ্যালো বন্ধুসকল, ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল তিলাক টিপছ এণ্ড হেল্প ব্লগছ। বন্ধুসকল, আজি মই বহুতে ধুনীয়া এটা ভিডিঅ' লৈ আহিছোঁ। ঠিক আছে, যিহেতু আপোনালোকে অসম পুলিচৰ বাবে সপোন দেখি কষ্ট কৰি আছে আৰু আহিবলগীয়া দিনত আপোনালোকে পুলিচত ভৰ্তি হ'বলৈ গৈ আছে। ঠিক আছে, তো তাৰ আগতে আমি যদি ইউনিফৰ্মত থকা বস্তুখিনিৰ নাম নাজানো, ঠিক আছে, তাৰ কাম নাজানো, কি কি থাকিব আমাৰ ইউনিফৰ্মত, ঠিক আছে, তো সেইটোৱে ভাবি মই আজি স্পেচিয়েলি সৰু ভিডিঅ' এটা লৈ আহিছোঁ, য'ত নেকি আপোনালোকক আমাৰ ইউনিফৰ্মত কি কি এড থাকিব, ঠিক আছে, কাক কি বুলি কোৱা হয়, ক'ত পিন্ধা হয়, এই বস্তুখিনি বুজাই যাবলৈ চেষ্টা কৰিম। ঠিক আছে, তাৰ বাবে আহক আপোনালোকে এই ভিডিঅ'টো চাই লওক। নেম প্লেট ইয়াতে তিলক উপায়তে দেখিব পাই আছে আপোনালোকে, এইটো মোৰ নেম প্লেট। অ'কে, তো এইটো হৈছে শ্ব'ল্ডাৰ বেজ বুলি কয়, আমি শ্ব'ল্ডাৰত পিন্ধো, ছাইডত থাকে। অ'কে, তাৰপৰা এইটো ফ্লাছাৰ, অসম পুলিচৰ ইয়াতে চাওক লগ' সহ এইটো ফ্লাছাৰ বুলি কয়। অ'কে, এইটো ছাইডত পিন্ধে আমি, শ্ব'ল্ডাৰ ছাইডত। তাৰপৰা এইটো ৰাষ্ট্ৰপতি নিচান, এইটো অসম পুলিচত নতুনকৈ এড হৈছে। অ'কে, ৰাষ্ট্ৰপতিৰ প্ৰতীক চিহ্ন হিচাপে আমাৰ অসম পুলিচক এৱাৰ্ড কৰিছে, তাৰ পৰা আমি এইটো পিন্ধোঁ। অ'কে, তাৰপৰা এই বস্তুটো হৈছে হুইচেল কোড বুলি কয়। এইটো চাওক আমাৰ যিটো খাকী পোচাকধাৰী আমাৰ UB কনষ্টেবলৰ আমি এইটো য়েল্ল' কালাৰ হুইচেল কোড পিন্ধোঁ, এইটো হুইচেল। অ'কে, আমাৰ ইউনিফৰ্মত এনি টাইম এইটো লাগিব। তাৰপৰা এইটো চাওক বেল্ট, আমি ৰঙা কালাৰ এই বেল্টটো পিন্ধোঁ, আৰু এইটো বেল্ট কাৰী বুলি কোৱা হয়। ইয়াতে চাওক আসাম পুলিচ লিখা হোৱা আছে, আৰু কিছুমানৰ ইয়াতে DFৰ লগ' থাকে। ঠিক আছে, ছাপ'জ আপুনি ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পুলিচ, তো ডিব্ৰুগড় পুলিচ, তিনিচুকীয়া পুলিচ, এনেকৈ ইয়াতে মেনশ্যন কৰা থাকে। তাৰপৰা এইটো আমাৰ খাকী চাৰ্ট। অ'কে, তো এইটো আমি গৰম চাৰ্ট বুলি কওঁ, এইটো আমি ঠাণ্ডা দিনতহে পিন্ধোঁ, যেতিয়া ঠাণ্ডা আমাৰ আঁতৰি যায়, তাৰপৰা আমি সেইটো বগা আমাৰ খাকী পোচাকটো পিন্ধোঁ। অ'কে, তাৰপৰা এইটো হৈছে আমাৰ DM শ্বুজ, এইটো যথেষ্ট ওখ থাকে, এইটো চব। অ'কে, তো এইটো DM শ্বুজ আমি এইটো ইউনিফৰ্মত পিন্ধোঁ। লগতে এইটো আমাৰ লিবাৰ্টি শ্বুজ, এইটো আমি ইউনিফৰ্মত পিন্ধোঁ। অ'কে, তাৰপৰা এইটো আমাৰ খাকী চক্স, এইটো আমি লাগিবই। তাৰপৰা আহি আমাৰ UB পুলিচৰ এইটো কেপটো হৈছে এইটো ৰঙা কেপ। অ'কে, তাৰপৰা এইটো গল্ডেন, এইটো কেপ বেজ হয়। ঠিক আছে, এইটো কেপ আমাৰ ইউনিফৰ্মত আছে, আৰু এইটো আমাৰ খাকী চাৰ্ট, আমি এনি টাইম এতিয়া গৰম দিনত আমি এইটো পিন্ধোঁ। ঠিক আছে, হোৱাইট খাকী প্লাছ এইটো আমাৰ পেণ্ট। অ'কে, তো মোটামুটি আমাৰ অভাৰঅল অসম পুলিচৰ ইউনিফৰ্মত এড থকা আমাৰ ইউনিফৰ্মত এই বস্তুখিনিয়ে হয়। ঠিক আছে, তো এইটো ভিডিঅ' এইটো কাৰণে বনাইছোঁ আপোনালোকক, যে যাতে আপোনালোকে যিহেতু অসম পুলিচত ভৰ্তি হোৱাৰ সপোন দেখি আছে আৰু কষ্ট কৰি আছে নহয় জানো, তো তাৰ আগতে যদি আমাৰ ইউনিফৰ্মৰ গোটেইখিনি বস্তু আমি চিনি পাওঁ, তেতিয়া আমাৰ কি হ'ব, সপোনৰ পিছফালেদি আমাক খেদি যাবলৈ আমাৰ সাহস বাঢ়িব। ঠিক আছে, দুৰ্দান্ত হেঁপাহ থাকিব, তো ধৰক এটা সপোন থাকিব। ঠিক আছে, আমি সপোনটো লৈ খেদি গ'লেহে আমি ভৱিষ্যতে ছাকচেছো হ'ব পাৰোঁ। ঠিক আছে, তো তাৰ বাবে এইটো ভিডিঅ'টো বনোৱা হৈছে, যাতে আপোনালোকে আইটেমবোৰ চিনি থয়। ঠিক আছে, কাক কি কয়, আমাৰ ইউনিফৰ্মত কি থাকিব, কেতিয়া পিন্ধিম, ক'ত পিন্ধিম। ঠিক আছে, তাৰ বাবে এই সৰু ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব, যিসকলে আপোনালোকে আহিবলগীয়া সময়ত অসম পুলিচত ভৰ্তি হোৱাৰ সপোন দেখি আছে। অ'কে, আৰু ভিডিঅ'টো কেনেকুৱা পাইছে জনাব, আৰু ভিডিঅ'টো সকলো আপোনালোকৰ ভাই বন্ধুক শ্বেয়াৰ কৰি দিব। ঠিক আছে, থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে, থেংক ইউ ছ' মাছ।